কাৰণে আপুনি গোটেই পৰিৱৰ্তন আশা কৰিছে? এখন মিটিঙৰ পৰা পৰিৱৰ্তন নহয়, পৰিৱৰ্তন হয় এটা এনভাইৰনমেণ্টৰ। চ' এডভান্টেজ আছাম 2.0 জৰিয়তে আমি এখন শান্তিপ্ৰিয় আন্দোলন বিবৰ্জিত আৰু অসমত বিনিয়োগৰ বাবে উপযোগী প্ৰদেশ হিচাপে দেখুৱাব খুজিছোঁ। যেতিয়া মানুহে আহিব, মানুহে চাব, তেতিয়াই এটা পৰিৱেশ ৰচনা হ'ব। মিটিং এখনে বিনিয়োগ নানে, মিটিংখনে বিনিয়োগৰ বাট প্ৰশস্ত কৰে। গতিকে অসমত আহিব, তেওঁলোক বিভিন্ন স্থানত যাব, অসম গভৰ্ণমেণ্টৰ প্ৰেজেণ্টেশ্যন চাব, ইয়াৰ বিভিন্ন লিডিং ইণ্ডাষ্ট্ৰিয়েল হাউচে যিসকলে আগতীয়াত উদ্যোগ কৰিছে তেওঁলোকৰ অভিজ্ঞতা শুনিব, অসমৰ আইন শৃংখলাৰ নতুন পৰিৱেশৰ বিষয়ে চৰ্চা কৰিব। চ' এডভান্টেজ আছামৰ জৰিয়তে আমি এটা ভৱিষ্যতৰ অসমৰ অৰ্থনৈতিক উন্নয়নৰ পৰিৱেশ এটা ৰচনা কৰিব। এনেকুৱা নহয় যে আপোনালোকে তেওঁলোকে এখন মিটিঙত মাতি দিলে, মিটিংখনৰ পৰা কি হ'ব? মিটিঙে নতুন অসমখন তেওঁলোকক দেখুৱাব। চব অসমৰ ৰাইজক মোৰ ক'বলগীয়া নাই, খালি যিসকলে আন্দোলন কৰে তেওঁলোকক এটাই অনুৰোধ যে আন্দোলন নকৰিব। বাকী অসমৰ জনসাধাৰণ নিজে ইমান মেচিয়ৰ যে তেওঁলোকক মোৰ উপদেশ দিবলগীয়া একো নাই। বিদেশৰ পৰা মানুহ আহিলে, ভাৰতৰ প্ৰধানমন্ত্ৰী আহিলে কেনেকৈ আদৰণি জনাব লাগে, অসম এখন অতিথিপৰায়ণ ষ্টেট, এইটো অসমৰ DNA-তে আছে। গতিকে অসমৰ ৰাইজক কিবা পৰামৰ্শ দিয়াৰ দুঃসাহস মই নকৰোঁ। খালি যিসকলে মাজতে অলপ চলপ আন্দোলন কৰি অসমৰ পৰিৱেশটো বিনষ্ট কৰে, মুখ্যমন্ত্ৰী হোৱাৰ প্ৰথম দিনাৰ পৰা এইটো কৈ আছোঁ যে আন্দোলন বিবৰ্জিত অসম এখনে ভাৰতৰ ভিতৰতে এখন ডাঙৰ অৰ্থনৈতিক প্ৰদেশ হিচাপে অসমক লৈ যাব পাৰে।